নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এটা বিশেষ মেচিন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সেই বিশেষ মেচিনটো মানে নিৰ্মাণ কৰি উলিয়াইছে যোৰহাট পুলিবৰৰ দুজন যুৱকে। আৰু প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছোঁ যুৱকক্ৰমে মানসজ্যোতি বৰুৱা আৰু আমাৰ অংশুমান বৰা। তেখেতসকলে এটা বিশেষ মেচিন বনাইছে আৰু সেই বিশেষ মেচিনটো কি হয় আপোনালোকক মই দেখাবৰ কাৰণে আহিছোঁ। সেইটোৰ কি ফিচাৰ্ছ আছে সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এই বিশেষ মেচিনটো কেনেকৈ তৈয়াৰ কৰিছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিছোঁ এই বিশেষ মেচিনটোৰ তাৎপৰ্যতা কি আৰু কেনেকৈ তেখেতসকলে এইটো বস্তু উদ্ভাৱন কৰি উলিয়াইছে আৰু কেনেকৈ তেখেতসকলৰ মনত এই যোনটো নতুন চিন্তা, এই নতুন চিন্তাটো কেনেকৈ আহিলে সেই বিষয়ে মই জানিবলৈ বিচাৰিম। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ। এই ব্যতিক্ৰমী চিন্তাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে? হয়, একচুৱেলি আমাৰ লকডাউন চলি আছে। হয়, তাতে দেখিলোঁ যে সময়ো বহুত আছে হাতত, সেইটো কৰিব পৰা কাম বহুতখিনি কৰিব নহয়। আৰু দেখিলোঁ যে বহুত যুৱক যুৱতীয়ে এতিয়া বিশেষকৈ চাকৰি আদি হেৰুৱাবলগীয়া হৈছে। পইচা পাতি ঘটাৰ মানে বহুতখিনি বাট বন্ধ হৈ গ'ল কমপ্লিটলি। চ' কি কৰিলোঁ আমি মানে ভাবিলোঁ যে কিবা এটা বস্তু বনাব পাৰি নেকি যি সহজ সৰল মানুহে ইউজ কৰিব পাৰে, গাঁৱৰ মানুহে ইউজ কৰিব পাৰে আৰু বিশেষকৈ এই ডিভাইচটোৰ পৰা পইচা ইনকাম হ'ব পাৰে নেকি। সেইটো ভাবি পেলাই মেইনলি ভাবিছিলোঁ। তেতিয়া আমি ভাবিলোঁ যে এটা মেচিন বনাওঁ য'ৰ পৰা কণীৰ পৰা পোৱালি ওলাব পাৰি, বহুত ভাল যাৰ দ্বাৰা উৎপাদন হ'ব পাৰে আৰু মেইনলি এফিচিয়েঞ্চিটো মেইন। ইয়াৰ এফিচিয়েঞ্চি বহুত ভাল ক্ষমতাটো মানে ধৰক ইয়াত যদি এইটোৰ কেপাচিটি হৈছে 216 আৰু ইয়াত যদি ভাল কণী দিয়া যায় ইয়াত 210 মানৰ ওচৰে পাজৰে ৰিজাল্ট পাব যদিহে মানে আমাৰ ৰুলছ ৰেগুলেশ্যনছ ফ'ল' কৰে। কেনেদৰে দিব লাগে কি কথা, একচুৱেলি কিদৰে কণীটো ৰাখিব লাগে পৰা আদি কৰি বা চিলেকশ্যনটো কোনবিলাক কণী চিলেক্ট কৰিব লাগে আদি আমাৰ মতে যদি ফ'ল' কৰে তেতিয়াহ'লে 216ত 210ৰ ওচৰে পাজৰে ৰিজাল্ট পাব আপোনালোকে। হয়, আৰু এই মেচিনটো আপোনালোকক বনাওঁতে কিমান সময়ৰ প্ৰয়োজন হৈছিল? হয়, এইটো একচুৱেলি কেপাচিটিটোৰ ওপৰত ডিপেণ্ড কৰে। এইটো কেপাচিটি 216, আমি 500 কেপাচিটি বনাওঁ। চবতকৈ লৱেষ্ট কেপাচিটিটো হৈছে 49 কেপাচিটি। চ' কেপাচিটি লৈ সময় বেলেগ বেলেগ লাগে। প্ৰথম অৱস্থাত যেতিয়া আমি ইয়াত বনাওঁতে একচুৱেলি বহুতখিনি ষ্টাডি কৰি বনাবলগীয়া হৈছে। আমি ওপৰতে বনোৱা নাই আৰু তাৰ বাবে আমি বহুতকেইজন চাইণ্টিষ্টৰ লগত কথা পাতিছোঁ ৰিলেটেড দিছ ফিল্ড আৰু যোনখিনি ধৰক ফাৰ্ম মেনেজাৰ আমাৰ যোৰহাটৰ মানে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ তেখেতসকলৰো আমাৰ লগত ছাপৰ্ট আছে। তেখেতসকল আমি যথেষ্ট তেখেতসকলৰ পৰা গম পাইছোঁ। ফণীন্দ্ৰ দেৱগোস্বামী তেখেত ৰিটায়াৰ্ড হয়, তেওঁ ডিষ্ট্ৰিক্ট ভেটেনাৰী অফিচাৰ আছিলে, হেড আছিলে। চ' তেখেতসকলৰ পৰা বহুত এক্সপিৰিয়েঞ্চ মানুহ হয়। তেখেতসকলৰ পৰা যিমানখিনি আমি নলেজ ল'ব লাগে সেইখিনি ল'লোঁ আৰু মই কণ্ট্ৰল ছিষ্টেমত প্ৰব্লেম নাই। মই এজন ইঞ্জিনিয়াৰ হয় ইলেক্ট্ৰনিক্স, চ' মই বাকীখিনিতো মেনেজ কৰি ল'ম। বাট ইয়াৰ কাৰণে যোনটো এনভাইৰমেণ্ট লাগে, প্ৰপাৰ এনভাইৰমেণ্ট, আমাৰ যদি কোনোবাই বনায়ো তাত বহুত পোৱালিটো কাৰোবাৰ বহুত বেমাৰী টাইপ হ'ব, ভাল হেল্থি নহ'ব পোৱালিটো, খুব মানে মৰ্টেলিটি ৰেট বেছি থাকিব। 10টা যদি জিয়ে তাৰে 5টামান মৰিব, তেনেকুৱা হ'ব পাৰে। কিন্তু আমাৰ ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰি পেলাই যদি কোনোবাই এইটো কৰিব বিচাৰে তেতিয়াহ'লে বহুত ভাল ৰিজাল্ট এটা পাব। হয়, গতিকে ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এইটো এটা বিশেষ মেচিন হয় যোনটো মেচিনৰ দ্বাৰা ইয়াত যোনখিনি কণী থৈ পেলাই পোৱালি উলিয়াব পাৰিব আৰু অতি কম দিনৰ ভিতৰত, অতি চাইণ্টিফিকেলি এইটো কম দিনৰ ভিতৰতে আপোনালোকে কণী থৈ ইয়াত পোৱালি উদ্ভাৱন কৰিব পাৰিব। আৰু এই বিশেষ মেচিনটোৰ তাৎপৰ্যতা বহুত আছে আৰু আপোনালোকে চাই থাকক ইয়াৰ ভিতৰত কি আছে সেইখিনি মই আপোনালোকক দেখাম। যিহেতু এতিয়া এইটো এক্টিভ হৈ আছে, ইয়াৰ মেচিনটো যোনটো কাৰ্য আছে এইটো এক্টিভ হৈ আছে আৰু এই মেচিনটোত আপোনালোকৰ যোনটো কণী থ'ব লাগিব সেইটো কিমান দিনৰ পৰা কিমান দিনৰ ভিতৰত ইয়াৰ যোনটো কণী মানে পোৱালি হয় সেইটো কিমান দিনৰ পৰা কিমান দিনৰ ভিতৰত হয়। এইটো এটা নেচাৰেল ফিন'মেনা হয়। ইয়াত একচুৱেলি এনেই নৰ্মেলি যদি উমনি দিয়ে কুকুৰা এটাই বা হাঁহে 21 দিন সময় লাগে। এইটো মেচিনত মানে 19 দিনমানৰ পৰা 21 দিনৰ ভিতৰত সকলোখিনি কণী ফুটি আজৰি হৈ যায়। 21 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যায় আৰু 19 দিনৰ পৰা ফুটিব। গতিকে ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এইটো অতি কম মূল্যত এইটো যোনজন যুৱক হয় তেওঁলোকে এইটো অতি কম মূল্যত এইটো বনাই উলিয়াইছে। আৰু আপোনালোকে যদি এই মেচিনটো আপোনালোকৰ নিজৰ ফাৰ্ম আছে
তাত যদি আপোনালোকে এই মেচিনটো আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংক দি দিম আৰু বা কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে তাত গৈ মোক কণ্টেক্ট কৰিলেও মই এই মেচিনটো আপোনালোকক যোগান ধৰি দিম গতিকে আহকচোন ইয়াৰ ভিতৰত কি কি আছে সেইখিনি মই আপোনালোকক অকণ দেখাম আপোনালোকে দেখিছে ইয়াৰ ভিতৰত কেনেকৈ ডিম থৈ দিয়া আছে আৰু সেই ডিমটো এতিয়া কাৰ্য হৈ আছে ইয়াত যোনটো কৰিব লাগে সেইখিনি ইয়াত হৈ আছে আপোনালোকে এইটো দেখিছে ইয়াৰ যোনটো ডিম আছে সেইটো থৈ দিয়া আছে আৰু এই যোনখিনি ডিম আছে সেইখিনি হাতেৰে লগাব নালাগে সেইখিনি নিজে আপোনাৰ যোনটো প্লেট আছে সেই প্লেটটো অট'মেটিকেলি চেঞ্জ হৈ থাকিব যিহেতু হাতেৰে যোনটো ডিম আছে সেইটো চুই দিলে ডিমটো বেয়া হৈ যোৱাৰ অতি বেছি চান্স আছে গতিকে দেখিছে ফ্ৰেণ্ডছ ইয়াৰ যোনটো মেচিনটো আছে ইয়াৰ গোটেই আপোনালোকৰ ভিউটো মই দেখাবলৈ বিচাৰিছোঁ আৰু এইটো দেখিছে আপোনালোকে এইটো দেখিছে গোটেই মেচিনটো এইটো হয় ইয়াৰ যোনখিনি মানে ফিচাৰ্ছ আছে সেইখিনি আপোনালোকক মই এইটো জনাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ ফিচাৰ্ছখিনি মই যোনে মানে এই মেচিনটো তৈয়াৰ কৰিছে তেখেতৰ পৰা মই ইয়াৰ ফিচাৰ্ছখিনি জানি ল'ম ফ্ৰেণ্ডছ এই মেচিনটোৰ যোনখিনি ফিচাৰ্ছ আৰু স্পেচিফিকেশ্যন সেইখিনি আমাক জনাব তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ হয় এইটোৰ মেইনলি ফিচাৰ্ছ হিচাপে হৈছে ইয়াৰ কেপাচিটি হৈছে 216 আৰু এইটো হৈছে অট'মেটিক মানে কণীখিনি হাতেৰে টাচ কৰিব নালাগে এইটো হাতেৰে টাচ কৰি থাকিলে কি হয় বেক্টেৰিয়া ফাংগাছ বা ভাইৰাছ বিভিন্ন ধৰণৰ এটেক হ'ব পাৰে মানে এই ইয়াত যেতিয়া ইনকিউবেশ্যনৰ যিটো টেম্পাৰেচাৰ থাকে এইটো টেম্পাৰেচাৰত ভাইৰাছ বা বেক্টেৰিয়া এইবিলাক গ্ৰ' হোৱা চান্সো অত্যন্ত বেছি গতিকে এইটো হাতেৰে টাচ নকৰাকৈ আমি এটা ছিষ্টেম কৰিছোঁ যোনটো হাতেৰে টাচ কৰিব নালাগে কণীবিলাক আৰু টাইম কনজিউমিং হয় যদি হাতেৰে ঘূৰাবলগীয়া হয় বহুত টাইম লাগে আৰু ইয়াৰ স্পেচিফিকেশ্যন ক'বলৈ হ'লে এইটো 200 ৱাটৰ হয় 200 ৱাটত কাম কৰে আৰু 220 ভল্ট AC যিটো আমাৰ নৰ্মেল থাকে আমাৰ ৱায়াৰ ছুইচ বৰ্ড আমাৰ যিটো নৰ্মেল পাৱাৰ ছাপ্লাই 220 AC তাত ই কাৰ্যক্ষম কৰিব পাৰে আৰু মই তেখেতসকললৈ অশেষ ধন্যবাদ জনাইছোঁ যিহেতু মোক এটা সুবিধা দিলে তেখেতসকলে এই যোনটো মেচিন হয় তাৰ ওপৰত এটা ভিডিঅ' বনাবৰ কাৰণে তেখেতক মই অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু তেখেতসকলে যোনটো প্ৰচেষ্টাত এই মেচিনটো উদ্ভাৱন কৰিলে এইটো সঁচাই অতি লেখত ল'বলগীয়া মেচিন হয় আপোনালোকৰ যদি ফাৰ্ম আছে তেতিয়াহ'লে আপোনালোকে এই মেচিনটো ব্যৱহাৰ কৰি চাওক এবাৰ আপোনালোকে এই মেচিনটো ব্যৱহাৰ কৰি চাওক আৰু তাৰপিছত আপোনালোকে জনাব এই মেচিনটোৰ বিশেষত্ব কেনেকুৱা মই এতিয়া অংশুমানৰ পৰা জানিবলৈ বিচাৰিছোঁ এই মেচিনটো বনোৱাৰ মানে চিন্তাটো কেনেকৈ আহিল যিহেতু এতিয়া লকডাউন হৈ আছে আমি মোৰ বন্ধু মানসে মোক ক'লে যে আমি কিবা এটা নতুন কাম কৰিব পাৰোঁ নেকি হয় তাৰপিছত আমি ভাবিলোঁ যে এতিয়া সকলোতে আপোনাৰ যোনখিনি কৰ্মসংস্থাপন নাছিলে বাহিৰৰ যোনখিনি ল'ৰা আছিলে গোটেইখিনি ঘূৰি আহিছে তেতিয়া মানসে আমাক ক'লে আমি এনেকুৱা এটা কাম কৰিব পাৰোঁ নেকি যে মানে ফাৰ্মিঙৰ ওপৰত ফাৰ্মিং আৰু তাৰ বাবে আমাক পৰামৰ্শ দিছিলে শ্ৰীমন্ত মাধৱ দত্ত দা প্ৰভাৱ দাই দিছিলে যে তোমালোকে কৰা ফাৰ্মিং কৰা তাৰপিছত মানসে মোক ক'লে আমি এনেকুৱা এটা মেচিন বনাওঁ দুইটা মিলি পেলাই যে যি কণীৰ পৰা পোৱালি উৎপাদন কৰিব পাৰে তেনেকৈ আমি প্ৰায় 5 দিনমান সময় লাগিলে 5 দিনৰ সময় আমি কথা বতৰা পাতি মেলি 5 দিনৰ ভিতৰত আমি মেচিনটো তৈয়াৰ কৰি উলিয়ালোঁ আৰু ইয়াৰ পৰা যথেষ্ট জনসাধাৰণ লাভান্বিত হ'ব যিহেতু কাৰণ খুব কম টকা খৰচ কৰি আমি যিমান খুব কম টকা খৰচ কৰি পেলাই যদি এটা আমাৰ পৰা লয় তেতিয়া তেখেতসকলে এটা পৰিয়ালে প্ৰায় 10,000 টকা এমাহত ইনকাম কৰিব পাৰিব আৰু মই এটা কথা জানিব বিচাৰিছোঁ এই যোনটো মেচিন আছে সেই মেচিনটোৰ কেপাচিটি ৱাইজ তাৰ যোনখিনি মূল্য সেইখিনি কিমান হ'ব পাৰে কিমান মানে আমি আটাইতকৈ আমি 50টাৰ পৰা আৰম্ভ কৰিছোঁ যোনটো 50টাৰ কেপাচিটি সেইটোৰ মূল্য হ'ব 5,000 টকা অৰ্থাৎ 4,999 টকা তাৰপিছত যোনটো 100 হয় সেইটো আমি ঠিক কৰিছোঁ 8,999 টকা আৰু 150 কেপাচিটিটো আমি কৰিছোঁ 11,999 টকা আৰু 200 কেপাচিটিটো 14,000 টকা গতিকে ফ্ৰেণ্ডছ আপোনালোকে যিহেতু দেখিছে এইটো মেচিনটো বনাওঁতে যিখিনি বস্তু খৰচ হৈছে বেছি মূল্য লোৱা নাই এইটো জাষ্ট ইয়াৰ যোনখিনি বস্তুৰ প্ৰাইচ সেইখিনিৰ মূল্যটো লৈছে আৰু জাষ্ট অলপমান পইচা লৈছে আৰু যদি আপোনালোকে যদি বজাৰৰ মূল্যৰ লগত এই যোনটো মেচিনৰ হয় সেইটো কম্পেয়াৰ কৰিব নোৱাৰি কোনো কাৰণে কম্পেয়াৰ কৰিব নোৱাৰে এই মেচিনটো তৈয়াৰ কৰিছে আমাৰ যোনখিনি থলুৱা বস্তু সম্পূৰ্ণ থলুৱা বস্তুখিনিৰ ওপৰত এই যোনটো মেচিন আছে এই মেচিনটোত সম্পূৰ্ণৰূপে এই থলুৱা বস্তুৰ ওপৰতে এইটো তৈয়াৰ কৰি উলিয়াইছে
আৰু এটা ভাল খবৰ যে আমাৰ এই মেচিনটো ডিষ্ট্ৰিক্ট নাবাৰ্ডৰ ডেভেলপমেণ্ট অফিচাৰে ইনগ্ৰেট কৰিছে আৰু তেখেতসকলে এপ্ৰুভ কৰি দিছে সেইটো এটা যথেষ্ট ভাল সেইটো এটা যথেষ্ট ভাল খবৰ গতিকে ফ্ৰেণ্ডছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটোত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ